নমস্কাৰ বন্ধুসকল, পুনৰবাৰ এবাৰ আপোনালোকক সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম আৰু মোৰ ফালৰ পৰা মোৰ নমস্কাৰ গ্ৰহণ কৰিব। আজি পুনৰবাৰ এটা ভিডিঅ' বনাবলৈ গৈ আছোঁ। ভিডিঅ'টো মই এক্সপেৰিমেণ্ট কৰিবলৈ গৈ আছোঁ সদ্যহতে। তাৰমানে আমাৰ ঘৰৰ দৰ্জাৰ লকটো তাৰমানে লকৰ যিটো হেণ্ডেল সেইটো ঢিলা হৈ গৈছে, যাৰ কাৰণে খুব অসুবিধাত পৰোঁ দৰ্জাটো খুলিবলৈ। আপোনালোকক মই বেক কেমেৰা দি দেখাবলৈ চেষ্টা কৰি আছোঁ লকটো কেনেকৈ ধৰণৰ অসুবিধাত হৈছে, বস্তুটো কি বেয়া হৈছে আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ আৰু সেইটো কেনেকৈ ঠিক কৰিব পাৰি মই চেষ্টা কৰিম। কিন্তু ঠিক নহয় বুলি কৈছে। মই তলা চাবি বনোৱা এটা দোকানত গৈছিলোঁ, কৈছে এতিয়া এইটো স্প্ৰিং পোৱা নাযায়, যিহেতু এইটো গডৰেজৰ তলা হয়, গডৰেজ কোম্পানীৰ, এইটো হয়তো গুৱাহাটীত পাব, ইয়াতে আমাৰ যিটো জেগা ইয়াতে নাপাব, ৰঙাপাৰা জেগাত নাপাব, তো ডাঙৰ টাউনত পোৱা যায়। তো সেয়েহে এতিয়া লকটো বেয়া হোৱাৰ কাৰণে বহুত অসুবিধাত পৰিছোঁ। তো মই আজি এক্সপেৰিমেণ্ট কৰিম যে মই এইটো পাৰোঁ নেকি ঠিক কৰিবলৈ, বা ভিতৰত যিটো স্প্ৰিং আছে সেইটো বেয়া হৈ গৈছে বুলি কৈছে বা ভাঙি গৈছে বুলি কৈছে, তো সেইটো ঠিক কৰিব পাৰি নেকি মই তাকে চাব বিচাৰিছোঁ। আপোনালোকক লকটো দেখাই দিওঁ কেনেকুৱা কি হৈছে। এইটো চাওক, লকটো বেয়া হৈ গৈছে, যাৰ কাৰণে খুব খোলাত অসুবিধা হয়, দৰ্জাটো খুলি লগাবলৈ খুব অসুবিধা হয়। এইটো চাওক আপোনালোকে, এইটো নাথাকে আৰু মই বেলেগ এটা লক দেখাই দি আছোঁ কেনেকুৱা ধৰণৰ হয় বস্তুটো, যাৰ কাৰণে অসুবিধাত পৰোঁ। এইটো চাওক, এটা ভাল তলা, বেলেগ এটা দৰ্জা, তো এইটো যিটো ফ্ৰী হৈ আহি যায় আৰু যাৰ কাৰণে এইটো খেলে। এইটো চাওক আপোনালোকে, এই যিটো লক থাকে এইটো ইয়াৰ দ্বাৰা খেলে। তো এতিয়া মোৰ এই লকটো বেয়া হৈ গৈছে, যাৰ কাৰণে এই দৰ্জাটোৰ, এইটো দৰ্জা চাওক আপোনালোকে, এই দৰ্জাটো খোলাত আৰু লগোৱাত খুব অসুবিধা হয়। আৰু মই গৈছিলোঁ দোকানত বিচাৰি, কিন্তু কৈছে যে তলাটো এইটো বদলাব লাগিব, সম্পূৰ্ণ চেঞ্জ কৰিব। মেকানিকে কৈছে যে এইটো বনাব পৰা নাযাব, এইটো স্প্ৰিংটো আছে বনাব পৰা যায়, স্প্ৰিংটো ইয়াতে পোৱা নাযায়। ডাঙৰ টাউনত হয়তো পাব পাৰে, কিন্তু ইয়াত পোৱা নাযায়। আপুনি যদি চেঞ্জ কৰিব বিচাৰে তেতিয়াহ'লে পৰা যাব, কিন্তু মই চেঞ্জ কৰিবলৈ ইচ্ছা নাই, যিহেতু সামান্য এটা স্প্ৰিঙৰ কাৰণে ইমান তলাটোৱে যে চেঞ্জ কৰিম সেইটো কাৰণে ইচ্ছা নাই। আৰু এইটো স্প্ৰিং সদ্যহতে বেয়া নহয়, কিন্তু হয়তো জোৰ জবস্তি কৰি থাকিলে, আমাৰ ঘৰৰ ল'ৰাটোৱে জোৰ জবস্তি কৰোঁতে এইটো ভাঙি গৈছে ভিতৰত। ঠিক আছে বাৰু, মই চেষ্টা এটা কৰি চাওঁ, যিহেতু স্প্ৰিংটো পোৱা নাযায় বুলি কৈছে। তো বন্ধুসকল, মই এতিয়া লকটো খুলিবলৈ গৈ আছোঁ আৰু ভিতৰত চাওঁ কিনো হৈছে। ঠিক আছে বন্ধুসকল, এইটো এতিয়া মই খুলিলোঁ। ইয়াৰ ভিতৰত এটা স্প্ৰিং আছে, এই স্প্ৰিংটো বেয়া হৈছে, যাৰ কাৰণে এইটো নেখেলে। তো এইটো খোলোঁ মই এতিয়া। এই ভিতৰৰ স্প্ৰিংটো ভাঙি গৈছে, যাৰ কাৰণে এইটো মুভ নহয়, নেখেলে, নাটানে, বস্তুটো ফ্ৰী হৈ গৈছে সম্পূৰ্ণ। বন্ধুসকল, এইটো লক, যিটো লক খুলিলে এইটো খোলা যায়, এইটো খুলিলোঁ আৰু ইয়াৰ ভিতৰত এইটো খুলিলোঁ, ইয়াৰ ভিতৰত এইটো চাওক, এইটো ভাঙি গৈছে, এইটো সম্পূৰ্ণৰূপে ভাঙি গৈছে, এইটোৰ ভিতৰতে পূৰা হৈ আছে। এইটো চাওক বন্ধুসকল, এই বস্তুটো ইয়াত ভাঙি গৈছে সম্পূৰ্ণ। এয়া এতিয়া এনেকৈ থাকে, এইটো ভাঙি গৈছে। এই স্প্ৰিংটো পোৱা নাযায়, এই স্প্ৰিংটো কিনিবলৈ ইয়াতে পোৱা নাযায়, যাৰ বাবে এইটো লকৰ দোকানত মই লৈ গৈছিলোঁ বা সুধিছিলোঁ, কৈছে এইটো স্প্ৰিংটো পোৱা গ'লে বনাই দিব পৰা যাব। এই স্প্ৰিংটো মই ৱেল্ডিং কৰি, গেছ ৱেল্ডিং কৰি, হয়তো ইলেক্ট্ৰিক ৱেল্ডিং কৰিলে এইটো গলি যাব পাৰে, গেছ ৱেল্ডিং কৰি সফল হ'ব পাৰি নেকি তাকে মই চাবলৈ বিচাৰিছোঁ। এইটোৰ ওপৰতে ভিডিঅ'টো, আৰু হয়তো সফল হ'ম বুলি আশা আছে। আৰু আপোনালোকেও কেতিয়াবা যদি আপোনালোকৰ দৰ্জাত বা লকৰ বা আৰু ক'ৰবাত বেয়া হয় তেনেকুৱা, হয়তো আপোনালোকে এই স্প্ৰিংটো যদি পাই যায় লকৰ দোকানত, আপোনালোকে সৌভাগ্যৱান। মই পোৱা নাই, সদ্যহতে কৈছে পিছত আহিব, অলপ দেৰি হ'ব, যিহেতু ইমান প্ৰয়োজন নাথাকে, এইটো দোকানত ইমান নাৰাখে। এইটো গুৱাহাটীৰ নিচিনা বা ডাঙৰ টাউনত পোৱা যায়।
তো সেইকাৰণে মই ভাবিছোঁ যে এইটো এবাৰ নিজেই ৱেল্ডিং কৰি চাওঁ যদি ৱেল্ডিং কৰিলে থাকে তেতিয়াহ'লে হয়তো দৰজাৰ লকটো ভাল হৈ যাব এইটোৱে এক্সপেৰিমেণ্ট কৰিবলৈ মই আজি ভিডিঅ'টো বনাইছোঁ সফল হওঁ নেকি তাকে চাবলৈ ঠিক আছে বন্ধুসকল এইটো মই এতিয়া ৱেল্ডিং গেৰেজত লৈ যাওঁ বন্ধুসকল মই এতিয়া গেৰেজলৈ গৈ আছোঁ আৰু যিহেতু মোৰ লগৰ ল'ৰা এটা ৱেল্ডিং গেৰেজ আছে গাড়ীৰ বডি মানে ৰিপেয়াৰিং কৰে তো তাকে এনেইতো ইমান সৰু বস্তু এটা ৱেল্ডিং কৰিবলৈ যাবলৈও বেয়া লাগে কিন্তু যিহেতু লগৰ ল'ৰা দোকান হয় তাক মই ক'ম আৰু এইটো ৱেল্ডিং কৰি দিয়াচোন মই এটা এক্সপেৰিমেণ্ট কৰিবলৈ ওলাইছোঁ এই কৰি দিব তো বন্ধুসকল মই এতিয়া গৈ আছোঁ ৱেল্ডিং কৰি আহোঁ দে ৱেল্ডিং কৰ মজাকে তোক মানুহটোকো দেখাই দিওঁ অঁ এইটো ইউটিউবত এৰি দিম নহয় তই যে ইমান ডাঙৰ কাম কৰিছ চাইণ্টিষ্টৰ নিচিনা হয়নে নহয় অঁ 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 গডৰেজৰ লক ভাঙিলে আপোনালোকে চিন্তা কৰিব নালাগে আমাৰ ইয়াতে লৈ আহক স্প্ৰিং ক'তো নোপোৱা বস্তু ইয়াতে কৰি দিব পাৰি আৰু বহুত মানে ইয়াৰ অভিজ্ঞতা আছে অভিজ্ঞতাবিলাকো শ্বেয়াৰ কৰিম একদিন সেইটোৱে মানে দুখ থাকি গ'ল তাৰ জীৱনত একো দুখ নাই ভাল ভাল ইঞ্জিনিয়াৰো নোৱাৰিব এই যিখিনি কাম কৰে নহয় জানো কিন্তু তাৰ মনত এটাই দুখ সি বগা নহ'ল হৈ গ'ল কলা হলেও কি হৈ গ'ল দোষ এতিয়া পিছত যে বহুত আছে ছোৱালী বুজিছ নাই এইটো হয় বাৰু তোৰ চেহেৰা কলা হ'লে কি হয় তই চাউথ ইণ্ডিয়ান হিৰো নিচিনা না আৰু তোৰ কামোতো তেনেকুৱা টেকনিকেল কামৰ ওপৰত তোৰ ইঞ্জিনিয়াৰো নোৱাৰিব হয়নে নহয় হাৰ্বাৰ ইঞ্জিনিয়াৰ ফেইল হৈ যায় এইটোতো হয় দেখাত লাগিছে সৰু গেৰেজটো কিন্তু ইয়াত বহুত টেকনিকেল কাম হয় ন বন্ধুসকল মই এতিয়া লৈ আহিলোঁ ৱেল্ডিং কৰি আমাৰ লগৰ ল'ৰা গেৰেজৰ পৰা স্প্ৰিং কেইডাল এইকেইটা স্প্ৰিং কেইটা লৈ আহিছোঁ এতিয়া সফল হয়নে নহয় মই ফিটিং কৰি চাওঁ বাৰু কেনেকুৱা হয় সফল হওঁনে নহয় এইটো লগোৱাৰ পিছতহে গম পাম সফল হ'লে আপোনালোকেও কেতিয়াও আপোনালোকৰ যদি এনেকুৱা হেণ্ডেলটো ভাঙি যায় স্প্ৰিংটো তেতিয়া আপোনালোকেও তেনেকৈ স্প্ৰিংটো যদি পোৱা যায় তেতিয়াহ'লে ভাল কথা যদি নাপায় আপোনালোকেও তেনেকৈ কোনোবা এটা গেৰেজত গৈ এই ভিতৰটো ৱেল্ডিং কৰি আহি ফিটিং কৰি দিওঁ ঠিক আছে মই এতিয়া ফিটিং কৰিবলৈ চেষ্টা কৰিছোঁ বন্ধুসকল মোৰ এইটো লগোৱা হৈ গ'ল লক এতিয়া চাওঁচোন দৰ্জাত লগাই কেনেকুৱা হয় এয়া মই ফিটিং কৰিলোঁ দৰ্জাটো লকটো আৰু এতিয়া খুব ধুনীয়া আহিছে খুলিবলৈ এতিয়া চাওক বস্তুটো ধুনীয়াকৈ চিধা হৈ আছে আগতে খুব এনেকৈ পৰি আছিলে কিন্তু এতিয়া নাই এতিয়া কাম কৰিছে তেনেকৈ নতুনৰ নিচিনা কাম কৰা নাই কাৰণ বস্তুটো ৱেল্ডিং মৰাৰ পিছত টেম্পাৰটো মৰিছে কিন্তু তথাপি বহুতখিনি ভাল হৈছে দৰ্জাটো খুলিব পৰা বা লগাব পৰা সুবিধা হৈছে নহ'লে দৰ্জাটোৰ লকটো মই চেঞ্জ কৰিব লগা হ'লে হয় কিন্তু চেঞ্জ নকৰাকৈ লকটো চেঞ্জ নকৰাকৈ দৰ্জাটো ব্যৱহাৰ কৰিব পৰা হৈছে আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে আৰু যদি ভাল পাইছে আপোনালোকে নিশ্চয় লাইক কৰিব
বুলি আশা ৰাখিছোঁ আৰু চেনেলটো যাতে ছাবস্ক্ৰাইব কৰে আপোনালোকৰ ছাবস্ক্ৰাইব কৰিলেহে আমাৰ চেনেলটো আগবাঢ়িব আৰু আশা কৰিছোঁ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব আৰু লাইক আৰু শ্বেয়াৰ কৰিব বুলি ধন্যবাদ